নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন চেনেল নাদিতা দাস অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটোত ন সুস্বাদু ব্যঞ্জনেৰে খাদ্যৰ সম্ভাৰ দিয়া হ'ব। আৰু আপোনালোকে চাই যদি ভাল পায় তেন্তে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। আৰু সহায় কৰিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ। তেতিয়াহ'লে আহক আজি মই দুপৰীয়াৰ সাজ কিহেৰে বনাওঁ, কি খাওঁ আপোনালোক সকলোকে দেখুৱাওঁ। আহক তেন্তে। আজি মই বনাবলৈ লৈছোঁ থেকেৰা টেঙাৰে মাছৰ আঞ্জা। ইয়াৰ বাবে লৈছোঁ বেহৰ কেইটামান আৰু কেঁচা জলকীয়া 2টা আৰু থেকেৰা টেঙা 3 টুকুৰ। আৰু মিহলাই দিবলৈ লৈছোঁ মই আটা। আপোনালোকে ইয়াৰ সলনি চাউলৰ গুড়িও ব্যৱহাৰ কৰিব। এতিয়া ইয়াত মই কেৰাহীখন উঠাই দিছোঁ আৰু ভাজি বনোৱা তেল ৰৈ গৈছে, গতিকে এই তেলেৰে মই আঞ্জাখন বনাম। তেলটো গৰম হোৱাৰ পিছত ইয়াত দি দিম মই কেঁচা জলকীয়া 2টা। কেঁচা জলকীয়া 2টা অকণমান ভাজি ল'ম। তাৰপিছত ইয়াত দিম বেহৰকেইটা অকণমান ফুটাৰ পিছত এয়া ফুটিবলৈ লৈছে আৰু ইয়াত মই দি দিছোঁ থেকেৰা টেঙা 3 টুকুৰ আৰু এইখিনি অকণমান ভাজি ল'ম। এতিয়া মই ইয়াত পানীৰ লগত আটাখিনি মিহলাই ইয়াত দি দিম আৰু আপোনালোকৰ প্ৰয়োজন অনুসৰি পানীটো দি ল'ব পাৰে বা মানুহৰ সংখ্যা অনুযায়ী পানীটো দি ল'ব। আমাৰ যিহেতুকে 2জন মানুহ, গতিকে মই অকণমানেই দিছোঁ। এতিয়া মই ইয়াত হালধি নিমখ দিম প্ৰয়োজন অনুসৰি। হালধি দিছোঁ মই ইয়াত আধা চামুচ আৰু নিমখটো আপোনাৰ প্ৰয়োজন অনুসৰি দি ল'ব লাগিব। এয়া দিয়া হৈ গ'ল। এতিয়া এইখিনি উতলিব দিম। নিমখ হালধি দি হোৱাৰ পিছত মই এনেকৈ এবাৰ লৰাই দিছোঁ। এতিয়া ইয়াত মই অকণমান চেনি দিছোঁ। চেনি আপুনি দিবও পাৰে বা নিদিলেও কথা নাই, মই দি লৈছোঁ। এয়া মোৰ আঞ্জাখন প্ৰায় হৈছে আৰু ইয়াত মই মাছ 2টামান দি লৈছোঁ আৰু অকণমান টাইম উতলিব দিছোঁ। এয়া মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু লগতে মোৰ ভাতটোও হৈ গ'ল, চিটি মাৰিব লৈছে। সঁচাকৈ মই আঞ্জাখন বনালোঁ, খায়ো চালোঁ, বহুত ভাল লাগিছিলে। আপোনালোকে এবাৰ এনেদৰে বনাই খাই চাবচোন আৰু যদি ভাল লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব। মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিলে। থেংক ইউ। আজিলৈ তেন্তে ইমানেই। আকৌ লগ পাই আছোঁ আপোনালোকক আন এটি নতুন ভিডিঅ' আৰু নতুন ৰেচিপি লৈ। ধন্যবাদ।